হেল্ল' গাইজ, আজি ভিডিঅ'টো ঘৰৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ দেই। আজি আমি দেখাম আমাৰ বাৰীখন। চাই থাকিব আপোনালোকে। পোনে সোমাই আমাৰ ঘৰত মানে বাগান দেখিব আৰু চাচি গছ দেখিব, তামোল গছ দেখিব আৰু চাচি গছ দেখিব, আৰু একো নাই তাৰ বাহিৰে। এইবোৰ চাচি গছ চব আমাৰ বস্তাই এইবোৰ লাইন দি ৰুই থৈছে এইবিলাক। এইবিলাক চব তামোল গছ, চাচি গছ, বাগান গছ, বাগান কলম দি থৈছে। ভালখিনি নাই দিয়া আৰু দি থৈছে। একদম চুনু মুনু গুলু গুলু গুনু গুনু। ফালে আমাৰ ফুচু কালি টানি টানি কেনে হৈছে শিকলডাল ফিটাই হৈছেহি একদম। খাই দিছে। ইফালে আমাৰ এইটো খেৰৰ দোম। খেৰৰ মানে এই বস্তুটো কেলে দিয়ে নাজানো, জেওৰাখনৰ ওপৰত দি থৈ দিয়ে। ইফালে আমাৰ আমাৰ চাইনিজ গাহৰি। মোক নেগুডাল দেখাই দে আকৌ। নেগুডাল দেখাই দে। চাওঁ ইডালীয়া নেগুডাল। চাওঁ কোনোবা কাটি থৈছে লাগিব, কিন্তু নহয়, ইয়াৰ নেগুডাল এনেকুৱাই। নেগুডাল নাই এটা। আৰু আছে, ৰ'ব দেখাই আছো। আমাৰ নতুনকৈ চাহ লগাইছে, এইবোৰ পুলি হৈ আছে। এনেকৈ কৰি লগাইছে। আৰু মানে এইখিনি সেইকেইটা পুলি আছে, এটা দিব আৰু। এইবিলাক জলকীয়া গছ, বিহ জলকীয়া। এইটো কিবা পুলি পচাইছে চাগে, দেখি পোৱা নাই বাৰু, ডাঙৰ হ'লে দেখি পাম। ইফালে অমিতা বিলাক। মা গাঁততে সোমাই পৰিছিলো। এনেকৈ গৈ আমাৰ এইখনি আছে চাচি। আগতে ইয়াত বাগান আছিলে, কিন্তু এতিয়া গোটেই চাচি আৰু এইবিলাক জালুক গছ। ইফালে কিনা আমাৰ কি হ'ল দাদা, কি লাগে, কি লাগে এইফালে আমাৰ কোলাই চাওঁ মুখখন। কোলাই মুখখন এনেকে দেখাব। কোলাই আমাৰ এইটো আমাৰ টিকিলি। মই খাবলৈ দিবলৈ নাই আহা। ইফালে আমাৰ এইবিলাক গোটেই হাবি মানে আৰু আচৰিত হাবি আৰু। আমাৰ ঘৰত মানে অকল দেখিবলৈ পাব আপোনালোকে জালুক গছ, তামোল গছ, চাচি গছ, সেইবিলাকে আৰু গোটেই পুলি এইবিলাক। মানে আমাৰ চাচি গছবোৰ পোকে ধৰা নাই, কি কৰিব জানো। আমাৰ চাচি গোটেইখন পুলিখন সেইবোৰ গোটেই পোকে ধৰা, আমি ইমান ধনী হ'লোহেঁতেন, কিন্তু এতিয়া পোকে নধৰা হৈ থাকিলে। কি কৰিব লাগিব বাৰু পোক ধৰিবলৈ। দেখিছেনে পুলি লাগিলে আমাক কণ্টেক্ট কৰিব পাৰিব দেই। আৰু এইফালে দেখিছেনে, এজোপা একদম 3 ফেঙেনীয়া। এজোপা গোটেই এইবোৰ জালুকবোৰ হৈ গৈছে। এইবোৰ তামোল গছত জালুক, চাচি। আগতে মানে ইয়াত বাগান আছিলে আমাৰ, কিন্তু এতিয়া পুলি চাচি পুলি হৈ থাকিলে, মানে বাগানবোৰ উঠাই দিলে, চাচিয়ে হওক বুলি। আমাৰ চাচিবোৰত পোকে নধৰে। আপোনালোকে ক'বচোন, কোনোবাই জানে যদি, কি কৰিলে মানে ভাল হ'ব, পোকে ধৰিব মানে গছবোৰ। ফুলপাহ কি ধুনীয়াকৈ লাগিছে দেখিছেনে, খুব ভাল লাগে সেইপাহ মোৰ। এইকেইটা পুলি নাই, এপাহ ওলাই আছে। ফুলতা বুলিব এইকেইটা।
এইফালে মোৰ আহি গ'ল ডিম, এইফালে নিমখ, এইফালে এনেকৈ মানে কোনে কোনে খাই ডিম ভাল পায় ক'বচোন। নিমখৰ লগত অকল নিমখ আৰু বেলেগ একো নাই। এতিয়া মই খাই পিনি শিমলুগুৰিৰ পৰা আহিবগৈ লাগিব। খাই লওঁ। ডিম চিম খাই ল'লোঁ। খাই লোৱাৰ পিছত এতিয়া মই যাম শিমলুগুৰি। শিমলুগুৰিনো কেলৈ যাম চাই থাকিব আপোনালোকে। কেলৈ যাম মানে মোৰ লগৰ এজনী ষ্টেণ্ডাৰ্ড দিব লাগিব। কাইলৈ তাতো সৰস্বতী পূজা। সেইকাৰণে মানে তাইক ষ্টেণ্ডাৰ্ড লাগে। ইয়াতে গুটি এটা উঠিছে। তাইক ষ্টেণ্ডাৰ্ড লাগে। ষ্টেণ্ডাৰ্ড মই দি থৈ আহিবগৈ লাগিব। মানে আকৌ মাতিছে আৰু নগ'লে আকৌ ক'ব নে মই মাতিলে আহিব নোৱাৰা বুলি এনেকৈ ঢেৰ কথা আহি পৰে। সেইকাৰণে মানে গৈ দি থৈ আহোঁগৈ। মানে মোক নকয় আৰু মনে মনে ভাবে চাগে আৰু মনে মনে ভাবিব আৰু দুখ লাগিব আৰু মই যদি গৈ দি থৈ নাহোঁগৈ। সেইকাৰণে গৈ দি থৈ আহিবগৈ লাগিব। মানে মোৰ বেলেগ একো কাম নাই। তাই অকল ষ্টেণ্ডাৰ্ড দি থৈ আহিমগৈ আৰু সেইটোৱে আৰু। এতিয়া যাওঁ শিমলুগুৰিলৈ। শিমলুগুৰিলৈ যোৱাৰ আগত মানে মাৰ বাইদেউকেইজনীয়ে মানে মেট্ৰিক ফাইনেল দিছে এজনীয়ে। খবৰটো লৈ থৈ যাওঁ কেনেকুৱা হৈছে। মা এডালে ষ্টেণ্ডাৰ্ডটো লৈ লৈছোঁ। মানে আকৌ নগ'লেও বেয়া পাব। সেইকাৰণে লৈ লৈছোঁ আৰু চাওঁ আৰু। মেট্ৰিক দিবি এতিয়া তই কথা পাতি আছ ফোনত। মেট্ৰিক দিব দেই। ইফালে এতিয়া ফোনত কথা পাতি আছে। দেখাই দে মুখখন, দেখাই দে। সেইফালে বায়েকে আজি বিহু আছে হয় নাই? আজি বিহু আছে। ফটো নহয় ভিডিঅ'। আইদেউৱে মেট্ৰিক দিব আৰু বায়েকৰ ফাইনেল হাই ছেকেণ্ডেৰী। সৰস্বতী পূজা কি হ'ব? শিমলুগুৰিলৈ ওলাই আহিছোঁ দেই। কি খুৱাব আমাৰ আইদেউৱে। যাওঁ আৰু ষ্টেণ্ডাৰ্ড দি থৈ আহোঁগৈ। এইবাৰ মানে মোৰ সৰস্বতী পূজা যোৱাটো কেঞ্চেল হৈ থাকিলে নহয় গাইজ। এইবাৰ মানে মই নাযাওঁ আৰু। এইফালে যোৱা কথা আছিলে আলি আই লৃগাং চাবলৈ, সেইফালেও কেঞ্চেল। সৰস্বতী পূজাও কেঞ্চেল। নাযাওঁ আৰু এইবাৰ ঘৰতে থাকিম। প্ৰব্লেম এটা হ'ল আৰু সেইটো কাৰণে ষ্টেণ্ডাৰ্ড পাতি দি থৈ আহোঁগৈ আমাৰ আইদেউকে। সেই মানে মোক বহুত বেয়াকৈ প্ৰেংক এটা কৰিলে আৰু এদিন মই কৰিম তোমাক ভয়া বহুত বেয়াকৈ। কি প্ৰেংক কৰিলোঁ মই? তুমি কেলৈ হোৱাটছএপত মোক মেছেজ কৰি মই প্ৰেংক কৰিছিলে। মনত পৰিছে এতিয়া। পূজা বা ওচৰত সৰস্বতী পূজা। এইটো 160 হয়। এইটো 80 হয়। হাই কৈ দিয়া, কিবা এটা কৈ দিয়া। কম কৰি জিভা দেখাইছে। মোবাইল চাইছা? क्या ये क्या है? इसका कम कर दीजिए, इतना ही थोड़ी नहीं बोलूँगा। 80 रुपये ले लीजिए। নিকি আশাত খাম বুলি আহিছিলোঁ কিন্তু খাবলৈ নাপালোঁ বাৰু। মানে তাই দৰমহা হোৱা নাই নে, দৰমহা হ'লে খুৱাই দিম বুলি কৈছে। এতিয়া মই ইয়াত ৰৈ ৰখি আছোঁ আৰু লাইন নিচিগেহে খামগৈ। অৱশেষত মোৰ টাইমটো আহিলে আৰু দেই। খালি একদম জ্বলা কিন্তু বহুত আৰু। ঘৰ পাই গ'লোহি। পূৰা আন্ধাৰ দেখাইছে। মানে আন্ধাৰ হৈ গ'ল আৰু পূৰা। মানে কেঁচা চাহখিনি ইমানেই জ্বলা দি আছিলে পেট পুৰি গ'লগৈ। সেইকাৰণে মানে মাজা এটা খাই আহি আছোঁ। মানে মিঠাটো মানে ইমানেই জ্বলা মানে পেট পুৰি গৈছেগৈ। সেইকাৰণে মানে মাজা এটা খাই দিছোঁ। ইমানে জলকীয়া দিলে অ'। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুকত চাই আছে ফ'ল' এটা কৰি দিব আৰু লাইক কমেণ্টো কৰি দিব বাৰু। পূৰা আন্ধাৰ হৈ গ'লগৈ। আন্ধাৰ নোহোৱালৈকে আমি নাহোঁ নহয়। সেইকাৰণে জেকেটটো পিন্ধি গৈছিলোঁ আৰু। আকৌ লগ পাইছোঁ নতুন এটি ভিডিঅ'ত। আজিলৈ বাই বাই। থাকোঁতে আমাৰ দেৰি চাওঁ মাকজনী নেদেখিলে নে নানি। গোটেই ব্লাৰ উঠিছে যে। হৈ গ'ল।
গল্লু এইফালে আমাৰ হেৰি আকৌ এইটো কি আছিলে গল্লু সিং নহয় গলো নহয় ক'লৈ বিয়া হৈছিলে পাঞ্জাবী চলো আহা অকমান ল'ম আহা নাহে এতিয়া আমাৰ আছে ভণ্ট তুমি ফ'ল' কৰিলা নাই ইনষ্টাত কৰিলো যাম বাই বাই কৈ দিম বাই বাই ফটোত কপি দেখুৱা যাম চাবা নি